হে গাইজ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব ডিম্পু মানে ডিম্পু বৰুৱা, অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। এতিয়া ডিম্পু বৰুৱাৰ কথা মই কিয় ক'লোঁ, মানে আমাৰ মৰিগাঁও জিলাত আছে আজি লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে বৰশী বোৱা প্ৰতিযোগিতা। মানে কি কয় এইটো কি জেগা আছিলে, দলবাৰী বিলত আছে বৰশী বোৱা প্ৰতিযোগিতা। তাতে আহিছে ডিম্পু বৰুৱা, আৰু আহিছেনে নাই নাজানো, এইটো ৰাতি আছিলে, চাৰ্কিটত আছিলে মানে ৰাতি, আৰু সেই আমি বিচাৰি গৈ আছোঁ, লোকেশ্যনটো পোৱাই নাই, পোৱা নাই। এবাৰ দন্দুৱা গ'লোঁ, দন্দুৱাৰ পৰা এতিয়া দলবাৰী আহি পাইছোঁ, কিন্তু এতিয়ালৈকে লোকেশ্যনে বিচাৰি পোৱা নাই, কি হ'ব আৰু। হয়, এতিয়া আমাৰ এই বীৰ লাচিতৰ উদযাপনটো কৰা হৈছে মৰিগাঁও জিলা প্ৰশাসনৰ পৰা, মীন বিভাগ, আৰু তাতে যাম আমি। তাত গৈ পেলাই যদি পাৰোঁ ডিম্পু বৰুৱাক দেখাম। এতিয়া ডাঙৰ ইউটিউবাৰ এটা আমি এক্সাইটেড অলপ, বলক। গাইজ এ চাওক, বৰালি মাছ 2 কেজি ওজনৰ বৰালি মাছ ধৰিছে এতিয়া, আৰু এই দুটা মানে এটা 1 কেজি হ'ব, এটা 2 কেজি হ'ব। এটা বৰশী বোৱা প্ৰতিযোগিতা, মানে যোনে পালে ইয়াত তাৰে থাকিব নে ইয়াত জমা দিব লাগে? হা, নিজে ল'ব না, যোনে পাইছে নিজে ল'ব। অঁ 2 কেজি বৰালি, তাকো লোকেল, একদম বম টেষ্ট লাগে। অঁ গাইজ দিছ ইজ দন্দুৱা বিল, আৰু ইয়াত মোৰ ফ্ৰণ্টত দেখা পাইছে বৰশী বোৱা প্ৰতিযোগিতা, আৰু এই বাইদেউ বৰশী বাই আছে আৰু ভাইটিয়েও বৰশী বাই আছে। আপোনালোকে আহক, বৰশী বাওক। প্ৰতি বছৰে এনেকৈ উদযাপন কৰিলে মানে ভাল লাগে, আৰু ধুনীয়া এটা নেচাৰেল পৰিৱেশ দেখা হৈছে একদম। মানে সেইফালে মই গৈ পেলাই দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো গাইজ মই ল'লোঁ আমলখি। এতিয়া বাইদেউসকলক মানে আমলখি খাব দিম, কিয় দিম মানে বাইদেউসকলে যিহেতু এনে বহি আছে, বৰ ফিল কৰি আছে, এই ধুনীয়া পৰিৱেশ উপভোগ কৰিবৰ কাৰণে এই আমলখি চবাই বাইদেউসকলে উপভোগ কৰক বুলি মই ভাবিছোঁ। এই বাইদেউ লওকচোন এটা। অঁ এটা দিম এই লওক, এই ভগাই চগাই খালেই হ'ল দিয়ক। হে লওক, এই লওক এটা আৰু কাৰোবাৰ এই লোৱা গোটেইখিনি লোৱা। গাইজ কথা এটা কওঁ যে ষ্টেণ্ডাৰ্ড বৰশী বোৱা মানে আজিকালি দেখা পাইছে প্ৰফেচনেলি, মানে আৰ্মি চাৰ্মি পুলিচ আৰু বিভিন্ন সাংবাদিক আৰু যিমান ব্যক্তিসকল আছে, মানে ইয়াত বহুত মানে মোটামুটি 100 4 চকা মানে কাৰ লৈ আহিছে, মোটামুটি 100টা কাৰ লৈ আহিছে, বাইকটো ক'বই নালাগে। আগতে মানে কি য'তে ত'তে আমি বৰশী চৰশী বাওঁ আগত, যে আজিকালি বৰশী বোৱাটো মানে প্ৰফেচনেল হৈ গৈছে, বহুত ভাল লাগিছে। এই আগৰ স্মৃতিটো যে আজিও ধৰি ৰাখিছে আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত, যোনটো ব্যৱস্থা কৰা হৈছে, মানে ভাল লাগিছে আৰু ধৰি ৰাখিছে। এনেকুৱা হ'ব লাগে, আৰু প্ৰত্যেক বছৰে প্ৰত্যেক জিলাতে এনেকুৱা হ'ব বুলি মই আশা কৰোঁ। প্ৰথম হ'ব ই 3000 টকা পাব, আৰু এইফালে দেখা পাইছে এইটো চাইডে মানে পূৰা মানুহ চানুহ ভৰি পৰিছে, আৰু এইটো চাইডে সাংবাদিক আহিছে, আৰু সাংবাদিকে এতিয়া মই এইটো চাইডে যদি দেখাওঁ, এইটো চাইডৰ পৰা যদি দেখাওঁ, এইটো মানে কি আছিলে দন্দুৱা বিল না, দন্দুৱা বিল, আৰু এইটো চাইডে সাংবাদিক আহিছে, আৰু আৰ্মি চাৰ্মি আহি ভৰি পৰিছে। মানে বৰশী বোৱা প্ৰতিযোগিতা যে আৰ্মি চাৰ্মি পুলিচে ভৰি পৰিছে, ভাল লাগিছে। আৰু এনেকুৱা চিটুৱেশ্যনতো মানে বৰশী বোৱা প্ৰতিযোগিতা, আৰু এনেকুৱা প্ৰতিযোগিতা মানে বছৰ হ'ব লাগে, ভাল লাগে। আৰু নেচাৰটো মানে বহুত ভাল লাগিছে গাইজ, মই ভালকৈ দেখাইছোঁ, চাওক একদম মানে আল্টিমেট গাইজ। আৰু এটা লাগি গ'ল গাইজ, চাওক মজা, ইয়াৰ কপা গাইজ বেয়া নাপাব দিয়ক, কিয় কৈছোঁ চাওক, ডিম্পু বৰুৱাই ইয়াত বৰশী বোৱা প্ৰতিযোগিতাত আহিম বুলি কৈছিলে, যিহেতু সেইকাৰণে আমি আহিছোঁ। আৰু আইতা পেহা পেহী মহা যি আছে ইহঁতো আহিছিলে ডিম্পু বৰুৱা আহিব বুলি। তো যিয়ে নহওক তাততো নাহিলে। ডিম্পু বৰুৱা মায়ং জাগিৰোড শুকান মাছৰ ভিডিঅ' চিডিঅ' বনাইছে, আপোনালোকে তাৰ ভিডিঅ' চাইছে যদি নিশ্চয় গমেই পাইছে। যিয়ে নহওক তো বাই বাই এটা কৰি দিয়ক। ঠিক আছে বাই বাই।